তো ফাইনেলি গাইজ মই আহি পালোঁ বহুত দিনৰ মূৰত আজি মই গৈ আছোঁ লখিমপুৰ আৰু লখিমপুৰ মই গৈ আছোঁ মোৰ ড্ৰিম বাইক ল'বৰ কাৰণে। বহুত দিন হৈ গ'ল ভ্লগ নবনোৱাটো আৰু মই ভ্লগটো যেতিয়া মই বাইক ল'ম তেতিয়াই মই ভ্লগ বনাম বুলি ভাবি আছিলোঁ আৰু ইউটিউবৰ টকাৰ পৰা মই বাইক ল'ব গৈ আছোঁ। মই আৰু মোৰ লগৰীয়া গৈ আছে। মোৰ আগৰ পৰা ড্ৰিম আছিলে মই বাইক ল'ম বুলি আৰু আজিৰ ড্ৰিমটো সপোনটো মোৰ পূৰণ হ'ব গৈ আছে। 5-6 বছৰ ধৰি 1 টকা 2 টকাকৈ গোটাই আজি ফাইনেলি বাইক লোৱাৰ টকা হৈ গ'ল আৰু মই গৈ আছোঁ এতিয়া বাইক ল'ব কাৰণে। চ' ভিডিঅ'ত দেৰি নকৰাকৈ ষ্টাৰ্ট কৰি দিওঁ আৰু। চ' ফাইনেলি গাইজ মই আহি পালোঁ এতিয়া ষ্টেচনত আৰু লগৰে আহি আছে বোলে, সেইকাৰণে মানে মই ইয়াত ৱেইট কৰি আছোঁ আৰু ইয়াত আমি আপোনালোকে চাব পাৰে চব ইউটিউবাৰ, গাঁৱৰ ইউটিউবাৰ ইয়াতে আহিলে। আপোনালোকে গম পাই থাকে জেবি ৰাইডাৰক পৰা ছাপোৰ্ট কৰি দিয়ক আৰু ছাবস্ক্ৰাইব কৰি দিয়ক আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি দিয়ক সকলো বন্ধুৰ লগত। এইটো আমাৰ জেবি ৰাইডাৰ মতলব নিউ ব্লগাৰ, আমি সবেই নতুনেই হয়, আপোনালোকে ছাপোৰ্ট কৰি দিব। বহুত ভাল বনায় ভিডিঅ' ভাই এইবিলাকে আৰু আমাৰ জেবি ৰাইডাৰৰ ভিডিঅ'বিলাক আৰু ডান্স কৰে, বহুত ডান্স হয় আৰু আমি সব মানে গাঁৱৰ এইবিলাক সব গাঁৱৰ আমাৰ ইউটিউবাৰ আৰু আমি লগতে এনেকুৱা ভিডিঅ' বনাই আৰু ইয়াৰ চেনেলটো আছে আমাৰ দাদা B2B ব্লগ গৈ কিনে ছাবস্ক্ৰাইব কৰিব। ইয়াকতো আপোনালোকে চিনি পাই চাগে, আমাৰ ৰতন তুলুং ব্লগ আছে ইয়াৰ বি আৰু ইয়াক বি গৈ কিনে ছাবস্ক্ৰাইব কৰিব আৰু বহুত ভাল ভিডিঅ' বনাই চাব পাৰে আপোনালোকে। টিকেট লোৱা বি হৈ গ'ল, এতিয়া যাব লাগে আৰু লৈ আহিব লাগে। ফাইনেলি গাইজ আমি আহি পালোঁ এতিয়া লখিমপুৰত আৰু লখিমপুৰত মানে এনেই এতিয়া ভোক লাগি কিনে আমি এতিয়া বৰ্তমান খাই আছোঁ ইয়াত আৰু ইয়াত চাব পাৰে আপোনালোকে। অলপ ৱেইট কৰি ল'ম, তাৰপিছত আমি ডিলাৰত সোমাই আছোঁ। আমি আহিছিলোঁ 11টামান বজাত আহিছিলোঁ নেকি, কিন্তু এতিয়া বাজিলে 3টালৈকে বাজিলে হৈ গ'ল মানে, কিন্তু কাম একেবাৰে হোৱাই নাই। এতিয়া ইমান বৰিং লাগি আছে আৰু বৰ্তমান আছোঁ মই লখিমপুৰৰ য়ামা ডিলাৰত। এই চাব ফাইনেলি আমি লোৱা হৈ গ'ল আৰু এতিয়া বাজিল আপোনালোকে চাব, এতিয়া কিমান বাজিল? 6:15 হৈছে। এতিয়া আমি আহিছিলোঁ 11টা বজাত, কিন্তু এতিয়া কামটো হৈ গ'ল মানে আৰু বাইকটো আপোনালোকে দেখাই আছে ৰ'ব। বাইকটো চাওক আপোনালোকে, এইটো হয় বাইকটো আৰু ইয়াত আমি আহিছিলোঁ লখিমপুৰ ডিলাৰত, য়ামা ডিলাৰ আৰু ফাইনেলি এতিয়া হৈ গ'ল কামটো আৰু বাইকখন চাওক। কমেণ্ট কৰি জনাব বাইকখন কেনেকুৱা আছে বাৰু। ফাইনেলি গাইজ আমি এতিয়া লৈ আহিলোঁ আৰু এতিয়া বাজিল টাইমটো বহুত হৈ গ'ল। এতিয়া বাজিল 7-8টা বাজিল নেকি, কিন্তু আমি আহিছিলোঁ 11টা বজাত। এতিয়া চাওক ইয়াত, কিন্তু এটা কথা বাইকটো মোৰ নহয়, বাইকটো একচুৱেলি মোৰ নহয়। এইটো ইয়াত আপোনালোকে চাব পাৰে সি লৈ আছে বাইকটো, মোৰ নহয়, ল'ব আহিছিলোঁ লগৰে বুলি, সেইকাৰণে আৰু এতিয়া চাব পাৰে সি ল'লে আৰু একো উপায় নাই আৰু কি কৰে, আমিও ল'ম বাৰু লাহে। তো এতিয়া টাইমটো বহুত বেছি হৈ গ'ল, এতিয়া আমি ওলাই আছোঁ ইয়াৰ পৰা আৰু এনেকুৱা ইমানেই আৰু। টাটা বাই বাই।